হেল্ল' আচ্ছা ঠিক আছে আপোনাৰ এড্ৰেছটো মোক দিয়ক আপুনি অ'কে দৰ্জা খোলাই আছে সোমাই আহক Have you please? নো থেংকছ ঠিক আছে তোমাৰ নামটো সেইবিলাক বাদ দিয়ক নাম জানিলে কি কৰিব আপুনি বাইদেউ কথা বতৰাৰ পৰাইতো আপোনাক বহুত ভদ্ৰ যেন লাগিছে একচুৱেলি মোৰ অভাৱ আৰু পৰিস্থিতিয়ে মোক এনেকুৱা বনাইছে আচ্ছা সেইবিলাক বাদ দিয়ক এতিয়া আপুনি আপোনাৰ কাম কৰক আৰে ইমান জল্দি কিয় অলপতো কথা পাতি লওঁ চৰি কথা পতাৰ মোৰ চখ নাই অলপো স্পেচিয়েলি কামৰ সময়ততো অলপো নাই মোৰ কথা পাতি এনেকুৱা লাগিছে আপুনি এইটো কামত নতুনকৈ আহিছে আৰে এইটো কামৰ কাৰণে নতুন ধৰণৰ কি কথা আছে আচ্ছা আপোনাকতো দেখিবলৈ বহুত ভাল লাগে বহুত ভদ্ৰ যেন লাগে কথাবিলাকো আপোনাৰ ভদ্ৰ কিন্তু আপুনি এইবিলাক কাম কিয় কৰে আপুনি আপোনাৰ কাম কৰক আৰু মোক সলকানে ফ্ৰী কৰক ঠিক আছে ফিজ লোৱা আৰু যোৱা মই তোমাৰ স্কুলৰ ফিজ আনিব নোৱাৰিলোঁ পইচা নাপালোঁ মই ক'তো মা তুমি টেনশ্যন নকৰিবা মই কাইলৈৰ পৰা স্কুললৈ নাযাওঁ মা তুমি কান্দিলে মই বহুত দুখ পাম জানিছোঁ আপুনি কোৱা কথাবোৰ সঁচা কিন্তু তাৰ কাৰণে এইবিলাক কাম কিয় কৰিব লাগে প্ৰাইভেট জব কৰক বেলেগৰ ঘৰত কাম কৰিব যাওক কিন্তু আপোনাৰ এই ৰাস্তাটো একেবাৰে ভুল আপুনি এটা ভুল ৰাস্তাত চলি আছে ছাৰ লক্ষ্য যিয়ে নহওক সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমাৰ নিচিনা নাৰীয়ে টেক্সট কৰিবই লাগে মই কি তাত ছেভ আছোঁ নেকি কেতিয়াও নহয় এই সমাজখন ন ইয়াত যি ৰুল আছে এই ৰুলবোৰে একোখন চাদৰৰ নিচিনা কাম কৰে আৰু যিখন উৰি ভদ্ৰ লোকে অভদ্ৰ কাম কৰে আপুনি মোক প্ৰাইভেট জব কৰা কথা কৈছে ন জব বিচাৰি গৈছিলোঁ কিন্তু কি হ'ব তাতো সেই এই কামেই কৰিব লাগে আৰু বেলেগৰ ঘৰতো কাম কৰিবৰ কাৰণে গৈছিলোঁ কিন্তু চব একেই আজিকালি নাৰী ক'তোৱে ছেফ নাই আৰে সেইবোৰ মানুহতকৈতো আমাৰ এই নিচিনা এই মানুহবোৰেই বহুত ভাল কমচে কম নিজৰ ইচ্ছাত কাম কৰক আৰু বিনিময় পাওঁ আৰু আমাৰ এই বিনিময় সেইসকল লগতকৈ বহুগুণে ভাল চৰি মই এইটো কোৱা নাই যে
এই দুনিয়াত থকা সকলো লোকেই বেয়া, কিন্তু সকলো লোক ভাল বুলি জানো আপুনি ক'ব পাৰিব? আপুনি গেৰাণ্টি দিব? নোৱাৰে। কথাবোৰতো আপুনি ভালকৈ কয়, বহুত ডাঙৰ ডাঙৰ কয়। আপুনি ঠিকেই কৈছে, বহুত ডাঙৰ ডাঙৰ কথা কওঁ ন। জীৱনত বহুত ডাঙৰ ডাঙৰ সপোন দেখিছোঁ যে, হয়তো সেইকাৰণে এদিন এই লক্ষ্যত উপনীত হ'বই লাগিব। আৰু এই লক্ষ্যত উপনীত হোৱাৰ পিছত জীৱনৰ এই কলা দিনবোৰ মই কেতিয়াও মনত নেপেলাওঁ। আচ্ছা ঠিক আছে, মই বাহিৰলৈ যাওঁ। মই ঘূৰি অহালৈ আপুনি ৰখিব নালাগে। এইখন লয় ATM কাৰ্ড আৰু পিন নম্বৰ। আজিৰ পৰা আপোনাৰ ছোৱালীৰ পঢ়াৰ সকলো খৰচ মোৰ পৰাই দিব। আপুনি যেতিয়া এটা ভাল জব পাব, মোক কিন্তু সকলো পইচা ঘূৰাই দিব লাগিব। ঠিক আছে? অল দ্য বেষ্ট উইথ ইউৰ নিউ জাৰ্নি। গুড বাই। কি আচৰিত, আজিকালি দিনতো এনেকুৱা মানুহ আছে। চ' ফ্ৰেণ্ডছ, কোনো নাৰীয়ে নিজৰ ইচ্ছামতে এই কামটোলৈ নাহে। তাইৰ কিবা নহয় কিবা এটা মজবুৰি থাকেই। কিন্তু ফ্ৰেণ্ডছ, যিমান ডাঙৰ মজবুৰি নহওক, এই কাম কৰাটো অপৰাধ, বিৰাট ডাঙৰ ভুল। কিন্তু মই জনাত তাতকৈ ডাঙৰ ভুল সিহঁতৰ, যিবোৰে এই কামটো কৰাবলৈ আমাক বাধ্য